নমস্কাৰ বন্ধু বান্ধৱীসকল, অল এবাউট ইন আছাম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, অসমৰ সকলোবোৰ নতুন নতুন খবৰ পাই যাব। চ' বন্ধুসকল, আজি আপোনালোকক অসম চৰকাৰৰ পৰা ওলোৱা সচিবালয়ৰ চাকৰি। চ' বন্ধুসকল, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। অল এবাউট ইন আছাম, ইয়াত সকলো ধৰণৰ খবৰ পোৱা যায়। চ' বন্ধুসকল, মই এবাৰ এডভাৰটাইজমেণ্টটো পঢ়াই দিছোঁ। অসম চৰকাৰ অসম সচিবালয়ত চাকৰি মুকলি কৰা হৈছে। খালী হোৱা পদৰ 170টা। পদসমূহ হ'ল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে 31 আগষ্ট 2020 তাৰিখৰ আগে আবেদন কৰিব লাগিব। অনলাইন পদ্ধতিৰে এই পদসমূহ আবেদন কৰিব পাৰিব। আৰু ক'ত কেনেকৈ আবেদন কৰিব সকলোবোৰ মই জনাই আছোঁ। চ' বন্ধুসকল চাই থাকিব। অসম সচিবালয় অসম আবেদনৰ শেষ তাৰিখ 31 আগষ্ট 2020। আবেদনৰ পদ্ধতি অনলাইন। পদৰ নাম জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। খালী হোৱা পদৰ সংখ্যা 170টা। শিক্ষাগত অৰ্হতা প্ৰাৰ্থীজনে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়ৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব। লগতে অতি কমেও কম্পিউটাৰ 6 মহীয়া ডিপ্ল'মা থাকিব লাগিব। দৰমহা প্ৰতি মাহে 14,000 টকাৰ পৰা 49,000 টকালৈ। গ্ৰেড পে 8,700 টকা হ'ব। বয়সৰ সময়সীমা হ'ল 18 বছৰতকৈ কম হ'ব নালাগিব আৰু 38 বছৰতকৈ বেছি হ'ব নালাগিব। কেনেকৈ আবেদন কৰিব? ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইন মাধ্যমেৰে এই পদসমূহ আবেদন কৰিব পাৰিব। আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ 31/7/2020। আবেদনৰ শেষ তাৰিখ 31/8/2020। আৰু মই ইয়াতে ডিছক্ৰিপশ্যনত লিংকটো দিম, তাৰ পৰা আপোনালোকে আবেদন কৰি ল'ব পাৰিব।